আপোনালোকে অলৰেডি গম পাইছে যে আমাৰ ৰাষ্ট্ৰীয় ওলামা কাউন্সিলৰ প্ৰথম যিটো কেণ্ডিডেট লিষ্ট আমি এতিয়া আমি আপোনালোকক জনাইছোঁ যিহেতু আমি প্ৰথম 6খন লোকসভা সমষ্টিত আমাৰ প্ৰাৰ্থিত্ব প্ৰত্যাশী যিসকল আছিলে তেওঁলোকক আমি আজি হেৰি কৰি দিছোঁ। দ্বিতীয় কথা হৈছে ৰাষ্ট্ৰীয় ওলামা কাউন্সিল বিগত 6 বছৰ ধৰি অসমত কাম কৰি আছে আৰু আপোনালোকক মই আগতে কৈ আহিছিলোঁ যে আমি আগন্তুক লোকসভা নিৰ্বাচনত 6ৰ পৰা 8টা লোকসভা সমষ্টিত আমি প্ৰতিদ্বন্দ্বিতা আগবঢ়াম অলৰেডি কৈছিলোঁ। তো আজি 6টা লোকসভা সমষ্টিৰ আমি লিষ্ট অলৰেডি ওলাইছোঁ আৰু আগন্তুক 2 দিনতে আৰু 2টা বা 3টা লোকসভা সমষ্টিৰ আমাৰ আপোনালোকৰ মাজত আহিব। আৰু বৰ্তমান অসমৰ যিটো পৰিস্থিতি আপোনালোকে অলৰেডি জানে, যি সময়ত নেকি ভাৰতীয় জনতা পাৰ্টীৰ চৰকাৰৰ অসমৰ সন্মানীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই কৈছিল যে মোৰ চাচা মামাৰ ভোট নালাগে, সিহঁতৰ মোৰ ভোট নালাগে। আজিৰ তাৰিখত যিটো দেখি পাইছোঁ গোটেই চাচা মামাক লৈ পেলাই তেওঁ মিটিং কৰি আছে। গোটেই যেতিয়া কৈছিলে আমাৰ লোকেল চিকেন নালাগে, এতিয়া চব লোকেলবিলাক লৈ পেলাই তেওঁ মানে সভা সমিতি বা যোগদান পৰ্ব তেওঁলোকৰ চলি আছে। গতিকে বিজেপিয়ে যেনেধৰণে কাম কৰি আছে বা আজি তেওঁলোকে কেনেধৰণে সাহস পালে মাইনৰিটি এলেকাবিলাকত সোমাই তেওঁলোকে কাম কৰিবলৈ কাৰণে, গতিকে নিশ্চয় তেওঁলোকে মানে ব্লেকমেইলিঙৰ যিটো ৰাজনীতি বিজেপিয়ে কৰি আছে আগৰ পৰা আপোনালোকে জানেই। তেওঁলোকে মানে প্ৰলোভনৰ ৰাজনীতি বুলি কয়, মিছা প্ৰতিশ্ৰুতি। আজি যিসকল কৈ আছে আমি খিলঞ্জীয়াসকলক অসমীয়া মুছলমানসকলৰ কাৰণে কিবা টোপ দি আছে, ইলেকশ্যনৰ প্ৰাক মুহূৰ্তত টোপ দিয়ে, লাষ্টত একো নিদিয়ে। তেনেদৰে আজি মিয়া মুছলমানসকলকো টোপ দি আছে, এইটো দিম সেইটো দিম সেইটো দিম, লাষ্টত একো নিদিয়ে। কাৰণ আমিও কাম কৰি আছোঁ, আমিও বহুত লেভেলত কাম কৰি আছোঁ। আৰু আগন্তুক দিনত ৰাষ্ট্ৰীয় ওলামা কাউন্সিল আমি যি 6খন সমষ্টিত আমি প্ৰাৰ্থিত্ব আগবঢ়াইছোঁ, আমাৰ শক্তিশালী প্ৰাৰ্থী আগবঢ়াইছোঁ। কাৰণ যিহেতু আমাৰ ৰাইজে যদি বিবেচনা কৰে, এইবাৰ চিন্তা কৰে, আমাৰ প্ৰাৰ্থীত নিশ্চয় জিকাব পাৰিব। কাৰণ আপোনালোকে জানে বিগত 70 বছৰে কংগ্ৰেছে ধৰ্মীয় সংখ্যালঘু মানুহবিলাকৰ কাৰণে কিমান ক্ষতিকাৰক হৈ উঠিছিল, কিমান ক্ষতি কৰিলে। তাৰ বিকল্পস্বৰূপ মৌলানা বদৰুদ্দিন আজমল ডাঙৰীয়াই তেওঁ AIUDF দল বনালে আৰু 2021ত আকৌ গৈ পেলাই কংগ্ৰেছৰ ওচৰত সেৱাপন্ন হৈ তেওঁ আত্মসমৰ্পণ কৰি দিলে। তেওঁ যদি সংখ্যালঘুৰ দৰিদ্ৰী দল বনাইছিলে, আকৌ তেওঁ কংগ্ৰেছৰ লগত মিলামিচি হ'ব নালাগিছিল। 2021ত আকৌ কংগ্ৰেছৰ লগত এলায়েন্স হৈ চৰকাৰ কৰি ঠেকেচা খাইছে। কংগ্ৰেছে জনসাধাৰণে জানে যে AIUDF, কংগ্ৰেছ, বিজেপি এইবিলাক দল কৰি এতিয়া লাভ নাই। নতুন যদি দল অসমত থাকে, নতুন নেতা থাকে, তেওঁলোকক আগস্থান দিব নিশ্চয় অসমৰ জনসাধাৰণে। সেইবুলি আমি ৰাষ্ট্ৰীয় ওলামা কাউন্সিলে আমাৰ যিসকল প্ৰাৰ্থী আমি আগবঢ়াইছোঁ এতিয়া জনসাধাৰণৰ ওপৰত দিছোঁ। তেওঁলোকে যদি আমাক ভোট দিয়ে নিশ্চয় আমাৰ প্ৰাৰ্থী ইয়াৰ পৰা জিকি পাৰ্লিমেণ্টত যাব পাৰে। আপোনালোকৰ দল কি অকল সংখ্যালঘু মানুহৰ কাৰণে নে? আমাৰ দল চাওক, ইয়াত যিহেতু সংখ্যাগুৰুৰ কথা নাই। সংখ্যালঘুৰ ভিতৰত কি আমাৰ হিন্দু মুছলিম নাই নেকি? আছে। সংখ্যাগুৰুৰ ভিতৰত নাই নেকি? আছে। ইয়াত আমাৰ এটা শ্লোগান আছে, একটা কা ৰাজ চলেগা, মুছলিম হিন্দু সাথ চলেগা। বিশেষকৈ আমাৰ মই কৈছোঁ সংখ্যাগুৰুৰ কাৰণে কি কৰিছে এইখন চৰকাৰে? সংখ্যালঘুৰ কাৰণেতো কৰা নাই, সংখ্যাগুৰুৰ কাৰণে কি কৰিছে? সংখ্যাগুৰুৰ কাৰণে কৰক, আমাৰ কি আপত্তি নাই। আপোনালোকৰ শ্লোগানটো ভাল, এক টাকা ৰাজ চলেগা, হিন্দু মুছলিম এক সাথ চলে। কিন্তু আপোনাৰ যিগৰাকী 6জন প্ৰাৰ্থী দিলে তাত এজনো হিন্দু প্ৰাৰ্থী নিদিলে। চাওক, আমাৰ ইয়াত আপোনালোকে জানে অলৰেডি। এতিয়া আপুনিতো বিজেপিক সুধিব নোৱাৰে, কাৰণ বিজেপিয়ে যিটো তেওঁলোকে 14খন লোকসভা সমষ্টিত যিটো 12খনত যিটো কেণ্ডিডেট তেওঁলোকে দিছে, এটা মুছলমান দিছে নেকি বিজেপি? আপোনালোকৰ শ্লোগানতে দিছে এক টাকা ৰাজ চলেগা, হিন্দু মুছলিম কা ৰাজ চলেগা। আপোনালোকৰ শ্লোগান হিচাপে আমি কৈছোঁ। শিলচৰ লোকসভা সমষ্টি আছে ঘোষণা কৰিবলৈ, আমাৰ এতিয়ালৈকে আপোনাৰ কোকৰাঝাৰ লোকসভা সমষ্টি ঘোষণা কৰিবলৈ আছে। আমাৰ হিন্দু কেণ্ডিডেট তথাপি আপোনালোক প্ৰথম লিষ্টতে হিন্দী লিষ্টত নাম নপৰিল। এতিয়া তেওঁলোকে আমাৰ ছেকেণ্ড লিষ্ট আৰু ওলাই আহিব, থাৰ্ড লিষ্ট ওলাই আহিব। আমাৰ জাষ্ট প্ৰথম লিষ্ট আজি ওলাইছোঁ। যিহেতু শক্তিশালী ধুবুৰীত ইতিমধ্যে তেওঁলোকে ৱাক অভাৰ দিয়াৰ নিচিনাই বদৰুদ্দিন আজমলক। চাওক, ধুবুৰীত এইবাৰ বদৰুদ্দিন আজমলক জিকাবলৈ কাৰণে বিজেপিৰ এইটো প্ৰিপেয়াৰ নহয় আৰু বদৰুদ্দিন আজমল এইবাৰ ধুবুৰীৰ পৰা জিকিব নোৱাৰে। চাওক, ৰাষ্ট্ৰীয় ওলামা কাউন্সিল আমি যিজন প্ৰাৰ্থী দিছোঁ তাৰে একদম লোকেল প্ৰাৰ্থী, খিলঞ্জীয় হয়, ছাইদুৰ ৰহমান চৰকাৰ শক্তিশালী প্ৰাৰ্থী হয় আৰু ধুবুৰীৰ জনসাধাৰণে এক জিকাই পাৰ্লিমেণ্টত দিব। আপোনালোকৰ যিটো সংগঠন বিশেষ তৎপৰতা নাছিলে ইয়াৰ পূৰ্বে, সংগঠনৰ বিশেষ তৎপৰতা দেখা যোৱা নাছিলে, কিন্তু তাৰ পাছত আপোনালোকে এইবাৰ কেণ্ডিডেট দিছে। সংখ্যালঘুৰ ভোট আপোনালোকে নাজানিব পাৰে আমি 13খন জিলাত আমাৰ শক্তিশালী সংগঠন আছে
আৰু আমি বুথ লেভেলত কাম কৰি আছোঁ আমি যি সমষ্টিত আমি কেণ্ডিডেট দিছোঁ এটা সমষ্টিত আমাৰ 400, 500, 600লৈকে আমাৰ বুথ সমিতি আছে গতিকে মোৰ সংগঠন য'ত য'ত আছে মই তাত পাৰ্টি দিছোঁ সংগঠন নাই আমি তাত পাৰ্টি দিয়া নাই আগন্তুক দিনত ৰাষ্ট্ৰীয় ওলামা কাউন্সিলক ৰাইজে নিশ্চয় আঁকোৱালি ল'ব আপোনালোকে এটা কথা এনেকুৱা কিছু কথা আহিব নেকি লাষ্টত যে আপোনালোকে হয়তো বিজেপিৰ লগত মিলি কাম কৰিব চাওক বিজেপিৰ লগত চবেই মিলি কাম কৰি আছে আমাক কোৱাটো ডাঙৰ কথা নহয় ক'বই কাৰণ বিজেপিৰ লগত আজি কংগ্ৰেছে মিলি কাম কৰি আছে বিজেপিৰ লগত AIDFে মিলি কাম কৰি আছে আজি গোটেই দলবিলাকে যে বিৰোধীৰ কথা কৈ আছে টিকেট নাপালে বিজেপিত গুচি যায় আকৌ টিকেট পালে কংগ্ৰেছত থাকে আকৌ বিজেপিত গুচি যায় গতিকে এইটো ফুলনি মানে বাগিচা মানে ফুলনি নিচা মানে আপোনাৰ মতে বিজেপি চব একে এতিয়া বিৰোধী পাৰ্টিৰ টিকটৰ কাৰণে বিজেপিত যোগদান কৰি আছে এনেকে কথা বিজেপি UDF কংগ্ৰেছ এতিয়া বুলিবলৈ একো নাই গোটেইকেইটাই একেই তেওঁলোকৰ মানে মিল আছে আপোনালোকে জানেই গতিকে আজি মই বিশেষ নকওঁ আজি এটা ভাল দিন আজি আমাৰ লোকসভা সমষ্টিৰ 6টা সমষ্টিত প্ৰাৰ্থী আমি ঘোষণা কৰিছোঁ গতিকে আজিৰ দিনত আমি বিশেষ ক'ব